Hello everyone and good morning. নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু হয়তো টাইটেল দেখি গম পাইছে যে এইটো মোৰ প্ৰথম ভিডিঅ' হয়, প্ৰথম ব্লগ ভিডিঅ' হয়। মনত বহুত সাহস বান্ধি এটা ভিডিঅ' বনাবলৈ আগবাঢ়িছোঁ আৰু এইখিনিতে এটা কথা কৈ থওঁ যে ইয়াত বহুতো ভুল ভ্ৰান্তি হ'ব পাৰে আৰু সেইখিনি যাতে আপোনালোকে আমনি নিদিয়ে তাৰে কামনা কৰিছোঁ। তেনে বেছি দেৰি নকৰি বলক মোৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। আৰু এতিয়া সময় হৈছে প্ৰায় 8:30 আৰু আমাৰ ঘৰৰ দুজন ব্যক্তি অলৰেডি স্কুল গ'ল আৰু আমাৰ এখেতো ৰেডি হৈ আছে এতিয়া স্কুল যাবলৈ আৰু গোটেইখন কাপোৰ হৈ আছে যিহেতু আজি ৰ'দ ওলাইছে, গতিকে কাপোৰখিনি বাহিৰলৈ ওলাই দিছোঁ। স্কুল ওলাইছোঁ দেই, মই এয়া জোতা পিন্ধি দেৰি হৈছে, দেখাৰ কাৰণে যাবলৈ মন নাযায় স্কুল গৈছোঁ আৰু খালি ডিউটি কৰিবই লাগিব, আহি পিনে ল'মহে আৰু এইফালে চাওক আমাৰ মায়ে চকুৱাদান ৰ'দত মেলিছে। এইবিলাক ঘৰতে কৰে আমাৰ মায়ে, মানে ঘৰতে কৰি তাই কোমল চাউল উলিয়াই আৰু আমি তাই জলপান খাওঁ আৰু বতৰটো চাই আজি একদম চকুৱাদানৰ বতৰ কৰিছে। আহিয়ে দেখিছোঁ এয়া আমাৰ না উঠি আছে। এতিয়া আমাৰ এয়া সোণমানে গা ধুই আছে আৰু আইতাই গা ধুৱাই আছে। এয়া ই আকৌ মোবাইলটো দেখিলে বৰ চাই একদম। এয়া আমাৰ দেহাই গা পা ধুলে আৰু গা পা ধুই দেখিছেনে পুৰা খেতি আছে, মানে পুৰা কলকলাই আছে, শুনিছে? সেয়াই আৰু পিছত কি কৰি গৈ থাকোঁ আপোনালোকক দেখাই গৈ থাকিম। এতিয়া এয়া দেখিছেনে আমাৰ সোণমানো দেউতা আহি গ'ল আৰু দেউতা আহিলে আৰু কি লাগে সোণমানক। এয়া মই দেউতাক আহিলে মই আৰু সোণমানক চঞ্জাই দিওঁ আৰু সোণমানো মোহনীয়া চাৱনীৰে নাচাবা বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ। মোহনীয়া চাৱনীৰে নাচাবা বাৰে বাৰে বুকুতে লাগি ৰয় ভাল পোৱাৰে বৰণ। চুলি ধুই দিছে। এতিয়া আমাৰ সোণমানো যাব দেউতাকৰ ওচৰলৈ আৰু এতিয়া মই খাবলৈ লৈছোঁ জলপান। মায়ে যি ধান যে শুকুৱাইছিলে তাৰে কোমল চাউল গুড় বাটাৰ এনেকৈ মিক্স কৰি খাই বহুত ভাল লাগে। আমি আমাৰ ঘৰতো সকলোৱে খাওঁ, আপোনালোকে খায়নে বাৰু জনাবচোন। আৰু এয়া বাজিছে চাওক, হৈছে 7টা বাজিব আৰু বজা নাই। আৰু এয়া আমাৰ সোণমানৰ লগত সকলো বিজি বুজিছেনে। আৰু এনেকৈ আজি মই ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। নাজানো কি দেখাব পাৰিলোঁ, কিন্তু চেষ্টা কৰিছোঁ আগলৈও এনেদৰে ভাল ভাল ভিডিঅ' আগবঢ়াবলৈ আপোনালোকক যত্ন কৰিম, চেষ্টা কৰিম। তেন্তে আজি আহিছোঁ, বাই বাই।